কেতিয়াবা গাইজ দুখ লাগে কেতিয়াবা দুখ লাগে মই যদি মুকেশ আম্বানী যদি ল'ৰা হ'লোহেঁতেন এনেকৈ ৰেষ্ট্ৰিক্টেড এৰিয়াত সোমাব পাৰিলোহেঁতেন গাইজ তো হেল্ল' দোস্ত ৱেলকাম বেক টু মাই ইউটিউব চেনেল যি তো দোস্ত মই এতিয়া ঘৰত নাই মানে মই আহিছোঁ জখলাবটা গাইজ এই দাদাহঁতৰ ঘৰত মানে পেহী ল'ৰা দাদা তো মই আছোঁ এতিয়া বানেশ্বৰ শ্ৰী বানেশ্বৰ বাবা থানলৈ এইফালে চাওক আৰু মই আজি গৈ আছোঁ মানে দাদাই ফুৰাবলৈ লৈ গৈ আছোঁ ৰাঙলো কিবা কিং কং বোলে চিম্পাঞ্জি কি আছে গৰিলা গাইজ তো গাইজ শেহলৈকে চাই দিব ভিডিঅ'টো এতিয়া যোনে চেনেলটোত আহিছে অল নটিফিকেশ্যন অন কৰি পেলাই ছাবস্ক্ৰাইব কৰি দিব মানে 10,000 ছাবস্ক্ৰাইবাৰ হ'বৰ কাৰণে বেছি নালাগে পুৰা ওলাই গৈছে একেবাৰে ফিনফিনীয়া হিচাপে এইফালে আমাৰ ড্ৰাইভাৰ দাদা একদম দুই এষাৰমান বক্তৃতা দি দিয়ক তাতে জায়গাটো আমি আপোনালোকক দেখাম কেনেকৈ আছে জায়গাটো অঁ তাতে জায়গাটো চাব পৰা পুৰা একদম ফিনফিনীয়া জেগা বোলে আপুনি চাই লওক আৰু এইফালে দেখিছে ইমান হাল্লা কৰে আকৌ ব্লগিং नहीं बनाना है অঁ আমাৰ বেজতি গাড়ী है গাড়ী তো মানে কৈ আছোঁ যোনখিনি জেগা গৈছে সেইখিনি হৈছে ৰাঙলো আৰু তাত মানে কিবা কিং কং বুলি বস্তু এটা আছে গাইজ তো কিং কংটো মানে এলাপেচা কিং কং নহয় এইটো ষ্টেচু বোলে কিবা এৰোপ্লেন এখনে হেলিকপ্টাৰ এখন বোলে এনেকৈ ধৰি আছে এটা প্ৰাকৃতিক নেচাৰৰ ভিতৰত যদি আমি এনেকুৱা ভিডিঅ' বনাই যাওঁ কেনেকৈ লাগিব আপোনালোকে উপভোগ কৰিছে বিচনাত বহি হঠাৎ আমি ৰখি যাব লগা হ'ল মানে আমাৰ এই যোনখন মানে টমটমত না টমটমত মানে পিছকাল মানে গাইজ পাম নাইকিয়া হৈ গ'লগৈ তাকে এতিয়া পাম ভৰাব লাগিব উপায় নাইকিয়া নহ'লে কুছ মানে সংগঠিত হ'ব পাৰে না এতিয়া তেল ডিপোৰ ওচৰতে তেল ডিপোখন দেখিছে তেল ডিপোৰ ওচৰতে পাম ভৰোৱা জেগা আছে তাতে পাম ভৰাই লওঁ তাৰপিছত আমাৰ যাত্ৰা অব্যাহত ৰাখিব নে এইফালে দেখা পাব প্ৰথমতে চৌপাল কিবা হেৰি এখন ৰেষ্টুৰেণ্ট হয় বোলে আৰু এইটো দেখিছে মেইন ৰাস্তা আমি কিমানমান দূৰ আহিলোঁ এই 2 কিলোমিটাৰ গাইজ আহিছোঁ 2 কিলোমিটাৰ পাৰ হৈ পেলাই কিং কং দেখা পাইছোঁ গাইজ কিং কং এয়া চাই লওক গাইজ ফাইনেলি কিং কং দেখা পাই আছোঁ কিং কং আমি ফাইনেলি পাই গৈছোঁ কিং কং কোৱা সেই ৰিজৰ্টখন আৰু এইখন আছে মোৰ পিছফালে গোটেইখন আৰু গোটেই এটা বহুত ডাঙৰ এৰিয়া আৰু আপোনালোকে চাবলৈ পাইছে এইফালে আছে কিং কংটো এটা হেলিকপ্টাৰ লৈ এইফালে দেখামগৈ বাৰু প্ৰথমে আপোনাক এই যে এণ্ট্ৰি গেটৰ আগফালৰ অংশখিনি দেখাই দিওঁ গোটেই ডাঙৰ এৰিয়া হয় এইটো আৰু এইফালে আমাৰ পল্টন পাৰ্টি কোৱা কেনেকুৱা লাগিছে যাবানে নাই ভিতৰলৈ এইটো কি ষ্টাইল মাৰিছে গাছ কি 10 টকীয়া ষ্টাইল মাৰিছে এইখন এনেকুৱাতো ভাল নালাগিছে নহয় আমাৰ ব'লা লেটছ গ' ছোৱালী পাৰিলে উঠাই লৈ আহিম নহয় মেইনলি এইখন মানে ধৰি লওক যোনবিলাক অলপ ৰেষ্ট ৰিক্ৰিয়েশ্যন হিচাপে যদি আপোনালোকে ল'ব বিচাৰে তে এনেকুৱা টাইপৰ জেগাত আহিব পাৰে আৰু এইফালে ইমান যাব নিদিয়ে গম পাইছে মই এইফালে আমাৰ চিকিউৰিটি গাৰ্ড আছিলে তে চিকিউৰিটি গাৰ্ডে ক'লে যাব নোৱাৰিবি এইফালে যিমান পাৰ এইটো চাইডেই ভিডিঅ' বনাই কেতিয়াবা গাইজ দুখ লাগে কেতিয়াবা দুখ লাগে মই যদি মুকেশ আম্বানী যদি ল'ৰা হ'লোহেঁতেন এনেকৈ ৰেষ্ট্ৰিক্টেড এৰিয়াত সোমাব পাৰিলোহেঁতেন গাইজ ৰেষ্ট্ৰিক্টেড কিন্তু কি ক'ব গাইজ কাপোৰ কিনিবলৈ অকাত নোহোৱা ল'ৰাটো অৱশ্যে এইটো আগৰে পুৰণা কাপোৰ সেইটো কাপোৰ পিন্ধি গাইজ আহিছোঁ ৰেষ্ট্ৰিক্টেড এৰিয়াত মানে ৰেচিডেঞ্চি এৰিয়াত মানে মুকেশ আম্বানী টাইপৰ লেভেলৰ মানুহৰ টাইপৰ ইয়াত পিছফালে এটা আছে ধুনীয়া বাংলো আৰু তাত মানে তাত থাকে গেষ্ট হাউচ হয় তাত থাকিব কৰিব পাৰে তাতে হোটেল টাইপৰ হয় কিন্তু ভিতৰত সোমাব নিদিয়ে কি ক'ব আৰু 10 টকীয়া মানুহ আৰু এইটোত লাখ টকীয়া জেগাত আহি পেলাই অৱশ্যে বিজুতি হোৱা নিচিনা লাগে এম জি কিয়া ঘৰ হেৰে কেতিয়াবা যদি ইয়াৰ ভিতৰতো থাকিব পাৰিলোহেঁতেন মজা লাগিছে কিন্তু দেই কেতিয়াবাতো আহিমেই কেতিয়াবাতো ইয়াত আহিমেই থাকিমেই তো গাইজ এইফালে আৰু নাযাওঁগৈ এইফালে যাব দিয়া নাই অৱশ্যে মই কোৱা নাই জানো এইবিলাক মুকেশ আম্বানী টাইপৰ লেভেলৰ টাইপৰ ঘৰৰ মানুহৰ পাৰিব যোনে ধনী ঘৰৰ মানুহ পাৰিব এইফালে সোমাবৰ কাৰণে কিন্তু আমিতো আৰু গম পালে নে একমুঠি খোৱাৰ চিন্তা কৰা মানুহ এতিয়া সেইফালে চিৰি এটা আছে গাইজ এই চিৰিটো আছে এইফালে চিৰি দি যাব লাগে মেইন চিম্পাঞ্জিটো চাবৰ কাৰণে গাইজ মজা লাগিছে চিৰিকেইটা দেই ইফালে এইটো পাৰ্ক হয় অৱশ্যে গম পাইছে চৰি এইটো আচলতে পাৰ্কো হয় ৰিজৰ্ট চব যি বুলি কয় আৰু এম জি এইকেইটাক চাওক পুৰা হিৰ' নিচিনা প'জ দি আছে ভালে এতিয়া তহঁতে হিৰ'ই আৰু মইহে হিৰ' নহ'লোঁ গাইজ নহ'ব পাৰোঁ নেকি ভাল লাগিছে কিবা এটা জেগাটোত গম পাইছে নাই মজা ইয়াত একেবাৰে এইফালে গোটেই ইটো চাইডেও পানী ইটো চাইডেও পানী আৰু মাজত এইটো এটা সাঁকো টাইপত দিছে ডেক'ৰেশ্যন ৰাতি ভাল লাগিব চাগে কিবা এটা আহি পেলাই মই কৈছে না আহক গাইজ কাপলছবিলাক বিৰাটকৈ আহক তো আমি এতিয়া মেইন আপোনালোকক মালটো দেখাম যোনটোৰ কাৰণে আমি আহিছোঁ মালটো মানে কিং কং দেখাম আপোনালোকেতো টিভিতে দেখাইছে চিনেমাত দেখা পাইছে কিন্তু আপোনালোকক ৰিয়েলিটি দেখাম দিছ ইজ অফ দ্য কিং কং হেলিকপ্টাৰটো লৈ থকা অৱশ্যে
দাঁতটো বিৰাট ডেঞ্জাৰ দাঁত ৰাখিছে যোনে বনাইছে কিন্তু মা কচম চেলুট দিছোঁ অন্তৰৰ পৰা চাওক না কি মজা লাগিছে বে কোনে বনায়া ইসকো হাম 10 লাখ টকীয়া কা এৱাৰ্ড দেনে वाला কিন্তু এটা নিদিও অৱশ্যে নিজৰে অৱস্থা সেইফালে ফটো সেশন চলিছে পুৰা দামী দামী কেমেৰা আনি পেলাই এইফালে দাদাসকলে সেইফালে বাহঁতক উঠাই আছে পুৰা কেনেকুৱা লাগিছে অনুভৱটো কৰি দিছে ক'ৰ পৰা আহিছে আপোনালোকে এনে গাইছ নগাঁৱৰ পৰা আহিছে এওঁলোক এই বস্তুটো চাবৰ কাৰণে বাপৰে কিনো হে বে ইমান ওখ বে এটা আমি এতিয়া ভিতৰত এণ্ট্ৰি কৰিম থেংক ইউ ইমান সন্মান জনোৱাৰ কাৰণে বি কি মজা ঠাণ্ডা ঠাণ্ডা ফিলিংছ গাইছ এইটো কি হয় বে জান্নাতত আহি পাই গ'ল নেকি এইটো কি হ'ব পাৰে বাৰু ৰেষ্টুৰেণ্ট চৰি গাইছ ৰেষ্টুৰেণ্ট এইফালে আপোনালোকে আহি পেলাই কিবা অৰ্ডাৰ দিব পাৰে চাই লওক টুডে স্পেচিয়েল মানে আজিৰ দিনৰ স্পেচিয়েলটো আছে টুডে স্পেচিয়েল মিল্ক শ্বেক আছে ক'ল্ড কফি আছে স্প্ৰিং ৰোল চিজ বেলছ কিছফেলছলা মানে মুখতে নাহা হৈ গৈছে ইমান টেঞ্চাৰ বস্তু আছে অলপ ষ্টেণ্ডৰ কি মজা আল্টিমেট ইয়াত মানে কৈছোঁ না আপুনি অহাৰ লগে লগে ক'ব OMG ক'ত আহি পালোঁ বে কি মজা লাগিছে বে পূৰা ইয়াত হেৰিবিলাক আছে এইবিলাক চেয়াৰ প্লেট স্লেট ইয়াত দামী দামী মানুহ বহিব পাৰে অৱশ্যে আমিও সোমাই চাইছোঁ দামী দামী এলেকাটোত এওঁলোক আছে এইফালে ক'ত আহি পালোঁ দেই এতিয়া কেইটা বাজিছে মোক এতিয়া 5:03 হ'ল গাইছ 5:03 আৰু এইফালে আন্ধাৰ আপুনি দিনত আহক বা ৰাতি হওক আন্ধাৰেই এনেকুৱা গোটেই আন্ধাৰ কিবা গুফা টাইপত সোমাই চলিছে এইটো কি হ'ব পাৰে এইটো গাইছ দেখিছে হয় গাইছে নেকি দেখাম ভাল লাগিছে তো গাইছ মানে এইটো মানে বেষ্ট প্লেচ হিচাপে মানিছোঁ কাৰণ চাওক না গোটেই ধুনীয়াকৈ যোনটোবিলাক মানে ডেক'ৰেশ্যন যোনটো কিংকঙৰ যোনটো দেখিছে কিংকঙৰ ওচৰত যোনখিনি ওচৰে পাজৰে ডেক'ৰেশ্যন কি ধুনীয়া লাগিছে ওচৰতে এটা লেক টাইপৰ মানে সৰু সৰুকৈ এনেকৈ টিকলু মিকলুকৈ বনাইছে এইফালে পানী বৈ আহি আছে কি মজা গাইছ সেউজীয়া পানী তাৰ ওচৰতে এয়া তাৰ ওচৰতে এইখন কলং এইখন মানে এখন ৰেষ্টুৰেণ্ট হয় ভিতৰত আৰু এইখন চাওক এইটোৱে হৈছে মেইন কিংকং অলপ মানে এতিয়া আবেলি হৈ গৈছে সেইকাৰণে ভালদৰে অহা নাই পিছফালে দেখিছে দামী দামী কেমেৰা আনিছে আমি দি মোবাইল ফটো উঠিছে আমি আৰু গম পালে মজা লাগিছে জেগাটোত আহি পেলাই আহিব আপোনালোকে ৰাঙলুত আছে কিংকং বুলি কয় এইফালে মেইন হাইৱে আছে এইটো চাইডে হাইৱে কাষতে আছে কিংকংটো মেইন আৰু এইফালে দাদাসকলেও আহিছে বহুত দূৰ দূৰৰ পৰা এইফালে আছে এইফালে চাওক দিছ ইজ ভিউ অফ কিংকং তো গাইছ এইখিনিৰ পৰা আপোনালোকক এটা মেইন ভিউ দেখাম যোনটো কিংকঙত চাই লওক একবাৰ গাইছ চাওক ওচৰত দি আছে এইফালে এইফালৰ পৰা চিৰি দিন আহিব আকৌ এইফালে গৈ থাকিব সেনেকৈ আৰু আপোনালোকে সেইটো পাব মেইন কিংকং যোনটো কৰি আছে বহুত ডাঙৰকৈ কৰিছে দিয়ক হেলিকপ্টাৰখন লৈ পেলাই ভাল লাগিছে ইয়াত আহি পেলাই আমি কেইজনমান আহিলোঁ মিলি জুলি পেলাই আপোনালোকক দেখাবৰ কাৰণে আৰু অলপ এনজয় কৰিলোঁ চ' গাইছ আমি ইয়াৰ পৰা এতিয়া তাৰ বাই বাই লৈছোঁ মানে বিদায় লৈছোঁ আৰু থাকক কেতিয়াবা আকৌ ভৱিষ্যতলৈ আহিম অলপ মানে পইচা পাতি লৈ আহিব লাগিব মানে তাত একো খাব নোৱাৰিলেও বেয়া চা নাপাব পইচা থাকিব লাগিব না মানে এক কাপ কফিৰ দাম গাইছ 50 টকা কিনো হে বে আমি 10 টকাত খাওঁ আৰু তাকো অলপ মানে মডাৰ্ণ জেগা মানে ষ্টেণ্ডাৰ্ড টাইপৰ জেগা না আৰু এতিয়া গৈ আছোঁ কিন্তু আমি খাব লাগিব গম পাইছে আমি আহিছোঁ যেতিয়া আমি ধামাকা পাৰ্টি কৰিয়ে যাম আৰু কি এইফালে দাদাজনে অলপ দুখ মনেৰে যাব লগা হৈছে দিয়ক দুখ নকৰিব দিয়ক উপায় নাই হ'ল যাৰ পইচা আছে সিহে আহিব পাৰিব এইবিলাক জেগাত নাই দে নহ'ব আমাৰ দাদা বৰষুণে টিটিকৈ যাব লগা হৈছে অৱশ্যে আমি টিটিছোঁ দেখিছেনে গাইছ বৰষুণ দি দিলে চেছ দিয়া এইটো আমাৰ টমটম ড্ৰাইভাৰ দাদাই ক'ব কেনেকৈ লাগিলে এক্সপিৰিয়েঞ্চটো তাত গৈ পেলাই তাতে ভাল লাগিলে এতিয়া ভালে লাগিলে কিন্তু অলপ বেয়া লাগিলে ইমান ডেঞ্জাৰাছ বৰষুণ আহিছে নহয় চেছ আৰু কাপোৰ কানি ভিজি গ'লে এয়া চেছ পেণ্ট চেণ্ট তিতি গ'ল উপায় নাইকিয়া তিতিব এদিনৰ কাৰণে আহে কিন্তু জেগাটো মজা লাগিছে মানে ইমান এটা ধৰি লওক সঁচা কথা কওক ইমান এটা ভিডিঅ' কৰিব দিয়া নাই কিন্তু যিমানখিনি নিজৰ চকুৰে চাইছে না কিয় জেগা আমি আয়া সেইটো মানে ক'ব পাৰিছোঁ বেছি সময় থাকে বেছি আমি আধা ঘণ্টামান থাকি আধা ঘণ্টা মানে হ'ব আমি বেছি ইমান দেৰি কৰা নাই তাত মানে যাৰ মাল আছে তাত কাম আছে আৰু নহ'লে আমাৰ মাল থকা মানুহৰ কাম নাইকিয়া কৰিম বাছ চাইছোঁ আহিছোঁ গাইছ ফটককৈ মানে আহি গ'লোঁ মানে ঘপককৈ আহি গ'লোঁ এখন হোটেলত মানে চাহ আৰু মানে চিংৰা খাবৰ কাৰণে ঠাণ্ডা বতৰ না বৰষুণত তিতি টমটমতে আহিছোঁ আৰু এইফালে চাহ লৈ লৈছোঁ চিংৰা লৈ লৈছোঁ আৰু এইফালে এওঁলোকেতো খাই আছে কেনেকুৱা লাগিছে মজা আৰু এইফালে খাই আছে আৰু আমি অলপ খাইটো টেষ্ট লৈ লওঁ ঠাণ্ডা বতৰ মজা চাহ
তামাম দামী ব্ৰেণ্ডেড মানুহ তো গাইছ তাত মানে চাহ খালোঁ এতিয়া চাহ খোৱাৰ পিছত এইফালে দোকান এখনত সোমাইছোঁ অলপ পাণ এখন খাই যাওঁ বুলি এইফালে খুৰাই বনাই এইখন পাণ তাই পেলাই যাওঁগৈ আৰু হৈছে ৰাতি জখলা মন্দা এইফালে হৈছে এম বজাৰ আছে সেইটো চাইডে এই ৰাতি জখলা মন্দা চাই যাওক দৃশ্য ভিৰে ভিৰ এইফালে চাওক ৰাতি জখলা মন্দা গাইছ কেনেকা तो अलग ही टाइप का फीलिंग्स आ रहा है भाई